Hey guys, মই নীলম তালুকদাৰ আৰু আপোনালোকে চাই আছে NTS আমি ইউটিউব চেনেল। তো মই এইটো ভিডিও কিহৰ ওপৰত মই বনাব খুজিছোঁ, কি টপিকৰ ওপৰত বনাব খুজিছোঁ আপোনালোকেতো গম পাইছে টাইটেল আৰু থাম্বনেল দেখি কিনে। তো তথাপিতো মই এবাৰ কৈ দিছোঁ যে যদি আপোনালোকৰ চেনেলটো এতিয়ালৈ যদি মনিটাইজেশ্যন হোৱা নাই তেতিয়া অতি সোনকালে কেনেকৈ মনিটাইজেশ্যন কৰিব পাৰে অতি শীঘ্ৰে। তো কেইটামান মই টিপছ দিম, 4-5টামান মই টিপছ দিম। আপোনালোকে যদি সেইকেইটা যদি আপোনালোকে ফ'ল' কৰে তেতিয়া মই আশা কৰিছোঁ আপোনালোকৰ চেনেলটো অতি সোনকালে গ্ৰ' হ'ব বা মনিটাইজেশ্যন হ'ব। তো ভিডিঅ'টো একদম শেষলৈকে চাই থাকক, তেতিয়াহে আপোনালোকে গম পাব যে কেনেকৈ মনিটাইজেশ্যন হয় অতি সোনকালে। তো পলম নকৰি আমি ভিডিঅ'টো ষ্টাৰ্ট কৰিব চাওঁ। ভালে চাই আছে তো চাওক, মনিটাইজেশ্যন হ'বলৈ ৱাটচ টাইম আপোনাৰ 4000 ঘণ্টাত আপোনাৰ 1000 ছাবস্ক্ৰাইবাৰ হ'ব লাগিব। তাৰপিছত যদি আপোনাৰ ভিডিঅ'ত যদি 4000 ঘণ্টা ৱাটচ টাইম হয় তেতিয়া আপোনাৰ চেনেলটো মনিটাইজেশ্যন হয়। সেইটো আপোনালোকেতো জানে, সেইটো সকলোৱে জানে, তথাপিতো মই আৰু এবাৰ কৈ দিলোঁ। তো 4000 ঘণ্টা লাগে ৱাটচ টাইম কমপ্লিট হ'বলৈ। ছেকেণ্ড অপশ্যন, যেতিয়া আপোনালোকে এটা ভিডিঅ' বনায় সেই ভিডিঅ'টোত টাইটেল আৰু থাম্বনেল ইউনিক দিব চেষ্টা কৰিব, আৰু তেতিয়াহে হ'ব চেনেলটো গ্ৰ' হ'ব বা ভিডিঅ'ত ভিউজ বাঢ়িব। তেতিয়া টাইটেল থাম্বনেল ইউনিক দিব, বেলেগ সকলোতকৈ বেলেগ দিব চেষ্টা কৰিব। থাৰ্ড নম্বৰ, আৰু ইউনিক ভিডিঅ' বনাব চেষ্টা কৰিব, তাৰমানে ইউনিক কণ্টেণ্ট, তাৰমানে সকলোতকৈ বেলেগ কণ্টেণ্ট। যেনেকৈ মই আগতে ক'লোৱে থাম্বনেল আৰু টাইটেল বেলেগ দিব চেষ্টা কৰিব, সকলোতকৈ বেলেগ। আৰু তেনেকুৱাকৈ ভিডিঅ'টো আপোনালোকৰ বহুত মেটাৰ কৰে। ভিডিঅ'টো যদি আপোনালোকে ইউনিক, সকলোতকৈ ইউনিক আৰু তাগৰা যদি হয়, তাৰমানে ইউনিক সকলোতকৈ বেলেগ হয়, যাতে ভাল লাগে, আকৰ্ষণ কৰে, যাতে এটা ভিউৱাৰ্ছে ভিজিট কৰিলে যাতে একদম শেষলৈকে চাই থাকে, তেনেকুৱাকৈ আপোনালোকে চেষ্টা কৰিব দিবলৈ। সেইটো আপোনালোকৰ ওপৰত মেটাৰ কৰে, নাই যেনেকৈ বনায় আপোনালোকৰ ওপৰত মেটাৰ কৰে। তো ফ'ৰ্থ নম্বৰ, যেতিয়া আপোনালোকে এটা নিউ ইউটিউব চেনেল খুলিব তেতিয়া প্ৰথমতে আপোনালোকে 2 মিনিট বা 3 মিনিটৰ ভিডিঅ' নিদিব। কাৰণ 2 মিনিট বা 3 মিনিটৰ ভিডিঅ' দিলে কি হয়, তাৰমানে 2 মিনিটৰ ভিডিঅ' এটাত যদি 1 মিনিট বা 1.5 মিনিট যদি ৱাটচ টাইম হয় তেতিয়া কোনো কাম নাই, তাত ৱাটচ টাইম এটাত কোনো ভেলু নাই। সেইবাবে আপোনালোকে এটা কাম কৰিব, অলপ দীঘলীয়া বনাব, মানে আপোনাৰ 5-8 মিনিটৰ ভিতৰত আপোনালোকে বনাবলৈ চেষ্টা কৰিব। তেতিয়াহে আপোনালোকৰ ৱাটচ টাইম আপোনালোকৰ বাঢ়িব। 5 বা 8 মিনিটৰ বনালে তেতিয়া ৱাটচ টাইম বাঢ়িব। সেইবাবে আপোনালোকে দীঘল ভিডিঅ' বনাবলৈ চেষ্টা কৰিব। দীঘল মানে ইমানো দীঘল নহয়, 10 মিনিটৰ ওপৰত নহয়, আৰু আপোনালোকে 5, 8, 10 যিমান পাৰে সেইখিনি বনাবলৈ চেষ্টা কৰিব। 5 নম্বৰ টিপছ, যদি আপোনালোকে যদি ভাবে যে লং ভিডিঅ' যদি বনাবলৈ যদি আপোনালোকে ভাবে, যদি চেষ্টা কৰে, ট্ৰাই কৰে, তেতিয়া ট্ৰাই কৰিব পাৰে। কিন্তু তাতে এটা পইণ্ট আছে যে যদি আপোনালোকে যদি লং ভিডিঅ' যদি বনায়, যাতে এটা ভিউৱাৰ্ছে আকৰ্ষণ হয়, যাতে সেই লং ভিডিঅ'টো যাতে চাবলৈ প্ৰথমতে এনেকুৱা এটা কণ্টেণ্ট দিব যে চাই কিপিনে আপোনালোকৰ ভিডিঅ'টোত যাতে সম্পূৰ্ণ ভিজিট কৰে, সম্পূৰ্ণ চাই, তেতিয়াহে আপোনালোকৰে ভাল, ৱাটচ টাইম বাঢ়িব, তেতিয়া আপোনালোকৰে ভাল হ'ব, তেতিয়া চাব পাৰিব। লং ভিডিঅ' যদি বনায় তেনেকুৱা কৰিব পাৰে। আপোনালোকেতো গম পালেই চাগে আপোনালোকৰ ভিডিঅ'ত 4000 ঘণ্টা ৱাটচ টাইম কেনেকৈ কমপ্লিট হ'ব, আপোনালোকেতো গম পালেই। এইকেইটা টিপছ, এই 5টা টিপছ আপোনালোকে ট্ৰাই কৰক। আপোনালোকৰ এইটো ভিডিঅ' যদি ভাল লাগে তেতিয়া এটা লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আৰু এইটো চেনেল যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেতিয়া ছাবস্ক্ৰাইব কৰি দিয়ক, তেতিয়াহে আপোনালোকে টেকনিকেল ভিডিঅ' আৰু আনবক্সিং ভিডিঅ'ৰ ন'টিফিকেশ্যন প্ৰথমতে পাই যায়। তো আজিলৈ এইখিনি, বাই বাই।